জেআৰজি ব্লগৰ অন্য এটা ভিডিঅ'ত লৈ সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ড, আজি কিছুদিন ধৰি মানে প্ৰায় 10 দিনমানে হ'ল কোনো ভিডিঅ' বনোৱা নাই। আজি পুনৰ আপোনালোকক মই এটি ভিডিঅ' দেখুৱাই যাম। আপোনালোকে চাই যাওকচোন মোৰ ভিডিঅ'টো মানে কি বন্ধুসকল, আজি কিছুদিন আগতে মই মোৰ এই পুখুৰীটো মানে সিঁচিছিলোঁ মেচিন লগাই, কিন্তু মানে যোৱা বছৰ যিহেতু খৰাং হৈছিলে বাবে পুখুৰীটো মই এইবিলাক অলপমান দ কৰিম ভাবিছিলোঁ, কিন্তু আকৌ বৰষুণ আহি যোৱাত মানে এইবছৰ মানে অলপমান মানে সোনকালে বৰষুণটো আহি যোৱাৰ কাৰণে এইবাৰ মোৰ এই হিচাপ পুখুৰীটো আকৌ পানীৰে ভৰ্তি হৈ গ'ল। গতিকে যেন পুখুৰীটো খন্দা নহ'বগৈ যেন লাগিছে। গতিকে কি কৰোঁ দেখা যাওকচোন বাৰু। মানে কি বন্ধু হওক, যোৱাবাৰ যিহেতু খৰাং হৈছিলে, খৰাঙৰ ফলত মোৰ এই পুখুৰীটোত প্ৰায় 2-3 কুইণ্টেল মাছ বেছিয়ে হ'ব নেকি মান মৃত্যু হ'ল পানীৰ অভাৱত। যিহেতু পুখুৰীটো একেবাৰে শুকাই গৈছিলে, যাৰ ফলত বহুতো মাছ মোৰ এই পুখুৰীটোত মৃত্যুমুখত পৰে। যাৰ বাবে মই এইবাৰ পুনৰ এই পুখুৰীটো অলপমান দকৈ খন্দুৱাম বুলি ভাবিছিলোঁ, আৰু সেইবাবে আজিৰ পৰা প্ৰায় 3 মাহমান আগতে পুখুৰীটো মই এইদৰে মেচিন লগাই শুকুৱাই, কিন্তু পুনৰ বৰষুণ আহি যোৱাত এইবাৰ অকণমান সোনকালে পুখুৰীটো পানীৰে পৰিপূৰ্ণ হৈ গ'ল। গতিকে যি দেখিছোঁ এইবাৰো যেন পুখুৰীটো খন্দুৱা নহ'বগৈ যেন। যদি পুখুৰীটো খন্দুৱাব পৰা হ'লহেঁতেন নিশ্চয় ভাল হ'লহেঁতেন। যদি মানে কি হয় বন্ধুসকল, যদি খৰাং পৰিস্থিতি নহয় তেতিয়াহ'লে এই পুখুৰীটোতে মই ধুনীয়াকৈ মাছ মেলিব পাৰি, পুহিব পাৰি। কিন্তু যোৱা বৰ্ষৰ দৰে যদি আকৌ খৰাং পৰিস্থিতিৰ উদ্ভৱ হয়, তেন্তে পুনৰ মই ভাবোঁ যে এই পুখুৰীটো খৰাঙৰ প্ৰকোপত পৰিব বুলি। গতিকে এইবাৰ কি সিদ্ধান্ত লওঁ জানো, মোৰ চিন্তাই হৈছে। পুখুৰীত মাছ মেলোঁ নেমেলোঁ সময়তে ক'ব পৰা যাব। পুখুৰীটো প্ৰায় পানী শুকাইছিলেই, কিন্তু পুনৰ বৰষুণ আহি যোৱাৰ ফলত পুনৰ পানী প্ৰায় মাজভাগত ভৰ্তি হ'ল। এতিয়া চাওক, বন্ধু হওক, পুখুৰীটো দেখুৱালোঁ, যদিও অন্য কেইটা ভিডিঅ'ৰ দৰে নহয়, যদিও এইটো প্ৰায় মোৰ পাৰ্চনেল ব্লগ টাইপৰ হৈছে ভিডিঅ'টো। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো পচন্দ লাগে, আপোনালোকে শ্বেয়াৰ তথা লাইক কৰিব, লগতে মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিলোঁ। ধন্যবাদ।